হেল্ল' ফ্ৰেণ্ড, আজি আমি ক'ম যে IPFৰ পাছিং মাৰ্কছ কিমান হয়। 2024 IPFৰ পাছিং মাৰ্কছ কিমান হয়। আমি প্ৰথমে চেক কৰিবলৈ আমি যাব লাগিব গুগলত। আমি গুগলটো অ'পন কৰিলোঁ। গুগলটো অ'পন কৰাৰ পিছত আমি কি কৰিব লাগিব, এই চাৰ্জ বাৰ দেখি পাইছে, সেই চাৰ্জ আপুনি টাইপ কৰিব লাগিব IPF পাছিং মাৰ্ক, IPF পাছিং মাৰ্ক 2024 দেখি পাইছে। এইটো 1 2 3 4 3 নম্বৰতে আপুনি দেখি পাইছে, তাত ক্লিক কৰি দিব। নেক্সট দেখি পাইছে ইয়াত, এইটো ইয়াত দেখি পাইছে। মেক্সিমাম আপুনি কিমান পাব, 100ৰ ভিতৰত 50 পাব লাগিব। 50 পাব লাগিব, ইয়াত দিয়া আছে, কিন্তু ইয়াত এনেকুৱা দিয়া নাই, ইয়াত ভুল আছে। IPF পাছিং মাৰ্কছ ফৰ BC, ইয়াত মাৰি দিব লাগিব ফৰ BC বুলি ইয়াত টাইপ কৰিব লাগিব। নেক্সট চাৰ্জ বক্সত ক্লিক কৰি দিয়ক। নেক্সট ইয়াত পাছিং আছিল, ইয়াত 50 অফ দিয়া আছে, ভিতৰত 50 পাব লাগিব, মানে এতিয়া আপুনি পাছ হ'ব। আগত আছিলে 40 আছিলে, কিন্তু এতিয়া চেঞ্জ হৈ গ'ল, এতিয়া 50 পাব লাগিব। নেক্সট আপুনি তললৈ আহি চাওক, আপুনি তললৈ আহিব লাগিব। তললৈ আহি মই দেখাই আছোঁ যে আপুনি তাত পাছিং মাৰ্কটো কিমান হয়, ইয়াত দেখি পাব যে ইয়াত দিয়া আছে, এইটো দিয়া আছে, ছেকেণ্ড নম্বৰত দেখা আছে, আপুনি আণ্ডাৰলাইন কৰি দেখাই আছোঁ। মই হ'ব এইটো পাছিং ক্ৰাইটেৰিয়া, মেক্সিমাম মাৰ্ক ফৰ পাছ ইন দ্য ছাবজেক্ট 50 আউট অফ 100, মানে 100ৰ ভিতৰতে আপুনি 50 পাব লাগিব। কম্পালচৰি হৈ গ'ল। আগত 40 আছিলে, 100 আপুনি 40 পালে পাছ হৈ যাব, কিন্তু এতিয়া নহয়, এতিয়া চেঞ্জ হৈ গ'ল, এতিয়া 50 পাব লাগিব, তেতিয়া আপুনি IPFৰ পাছ কৰিব পাৰিব।